মানে আনুষ্ঠানিক শিক্ষাৰ লগতে আমাৰ যোনটো মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে যিখিনি আমি ইয়াত পদক্ষেপ ল'ব লাগে সেই পদক্ষেপখিনিৰ অংশ হিচাপে আমি এনেকুৱা ধৰণৰ শিক্ষা যেনেকৈ সত্ৰীয়া নৃত্য হওক কৃষ্ণ নৃত্য হওক খোল বাদন হওক এনেকুৱা আমি গায়ন বায়ন এইবিলাক আমি শিকাওঁ ছাত্ৰ ছাত্ৰীক। প্ৰিন্সিপাল ছাৰৰ যিটো অনুৰোধ ৰাখি মই এই স্কুলত ছাত্ৰ ছাত্ৰীসকলক গুৰুৰ লগতে চব সংগতি ৰাখি আজি মই দেশৰ যিটো পৰিস্থিতি তাৰ পৰা যেন মই কণ ছাত্ৰ ছাত্ৰীসকলক ঘূৰাই আনিব পাৰোঁ তাৰ মানসিকতাৰে প্ৰত্যেক স্কুলতে মই এই কাৰ্যক্ৰম কৰি যাম বুলি ভাবিছোঁ, এই কৰ্মশালা ৰাখি যাম বুলি ভাবিছোঁ। কাৰণ কণ ছাত্ৰ ছাত্ৰীসকল হ'ল পৃথিৱীৰ মেৰুদণ্ড। গতিকে বাঁহডাল কোমল হৈ থাকোঁতে যদি আমি পোনাব নোৱাৰোঁ পিছলৈ আমাৰ আশাটো বহুত টান হৈছে। গতিকে মই এই স্কুলৰ প্ৰিন্সিপাল ছাৰহঁতক মই এটা বহুত মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ স্কুলত মোক এইখিনি সুবিধা দিয়াৰ কাৰণে মই ভাবোঁ এখেতলোকৰ দৰে যদি প্ৰত্যেক স্কুলে মোক এনেকৈ সুবিধা দিয়ে মই প্ৰত্যেক স্কুলতে মই আমাৰ যিটো গুৰুজনাৰ যিটো ধাৰ্মিক পৰিৱেশ সেই পৰিৱেশ যেন মই ছাত্ৰ ছাত্ৰীৰ মাজত বিলাব পাৰোঁ এই আশাৰে মই এইবিলাকত সম্পূৰ্ণৰূপে প্ৰত্যেক স্কুলত এনেকুৱা এটা পদক্ষেপ ল'ম বুলি আশা ৰাখি মই এই স্কুলখনে মোৰ জীৱনত প্ৰথম পদক্ষেপ হিচাপে মই গ্ৰহণ কৰিছোঁ।